হেল্ল' গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালেই আছে। মোৰ ইউটিউবৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই মোৰ মনটো খুবেই ভাল লাগি গ'ল। মই মিছোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এই প্লাষ্টিক ষ্ট'ৰেজটো। জাষ্ট আহি পালে এইটো। খুবেই মৰম লাগিছে, কিন্তু ফটোত যিটো দেখিছিলোঁ মই অৰ্ডাৰত খুব ডাঙৰ আছিলে, সৰু আহিলে, সেইবাবে ৰিটাৰ্ণ মাৰিম বুলি ভাবিছিলোঁ। এয়া এইটো এনেকৈ দেখুৱাই দিছোঁ মই, খুব ধুনীয়া বস্তু থ'বৰ কাৰণে। কিন্তু মই যিহেতু মোৰ ঘৰত ইমান পঁইতাচোৰা হৈছে, গোটেই আলু পিঁয়াজবিলাক খাই দিয়ে, সেইকাৰণে মই ভাবিছিলোঁ আলু পিঁয়াজ ৰাখিবৰ কাৰণে ডাঙৰ ষ্ট'ৰেজ এটা অৰ্ডাৰ কৰোঁ। সৰু আহিল, ৰিটাৰ্ণ মাৰিম বুলি ওলাইছিলোঁ, কিন্তু আচৰিত কৰি ৰিটাৰ্ণ মাৰিব ধৰোঁতে বক্সটোৰ পৰা চাওকচোন এইটো কি পালোঁ মই অৰ্ডাৰত। দেখিছেনে? গণেশ আৰু লক্ষী, এইফালে আছে ওম। এইটো এতিয়া চিলভাৰৰ হয়নে জেনেৰেল হয় নাজানো, কিন্তু সঁচাকৈ খুব ভাল লাগিছে। ৰাতিপুৱা মনটো ভাল লাগি গ'ল ন, যিহেতু ভগৱান খুবেই মানুহ, যাতে ৰাতিপুৱা এনেকুৱা কইন এটা হাতত পৰিছে, ভালো লাগিছে। যিয়ে নহওক, ৰূপৰ হ'লেও যি হ'লেও, কিন্তু এনেকুৱা ভগৱানৰ ফটো থকা সেই যে পাইছোঁ ৰাতিপুৱাই, খুবেই ভাল লাগিছে, ইমান মৰম লাগিছে এইটো। এতিয়া এওঁ কৈ আছে মানুহজনে বোলে যিমান সৰু হ'লেও এইটো ৰিটাৰ্ণ মাৰিব নালাগে, ৰাতিপুৱা ইমান ধুনীয়া বস্তু এটা হাতত আহিছে, এইটো ৰিটাৰ্ণ মাৰি দিলে বেয়া কথা হ'ব নালাগে। তো মই ভাবিলোঁ ৰিটাৰ্ণ নকৰোঁ, এতিয়া এনেকৈয়ে থৈ দিওঁ। কিন্তু এনেকুৱা সৰু ষ্ট'ৰেজ বহুত আছে, সেইকাৰণে মই ভাবিলোঁ এইটোনো ৰাখি কি কামত হ'ব। তথাপিতো কিবা কিবি থ'ব পাৰিম যেন লাগিছে, যেনেকৈ ছোৱালীৰ কালাৰ্ছবিলাকেই থ'ম আৰু। ভালেই লাগিছে। আপোনালোককো যে এনেকুৱা ভাল লাগে, কিন্তু মোৰ ডেছক্ৰিপশ্যনত এনেকুৱা কোনো ধৰণৰ লিখা নাছিল, ইয়াতে যে এনেকুৱা কইন আহিব, সেইবিলাক একোৱেই লিখা নাছিল। সেইকাৰণে মই আচৰিত হৈ গৈছোঁ দেই, এইটো কি হয়। আপোনালোকে এনেকুৱা পাইছে নেকি জনাবচোন, আৰু এই ধৰণৰ ষ্ট'ৰেজত কি ৰাখিবৰ কাৰণে ভাল হ'ব আপোনালোকে জনাবচোন। ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।